কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট যে ছটা জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ লাভ কৰক আৰু মই সেই ছটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে কেতিয়াও নিজৰ মাজত ভাগ ভাগ হ'বলৈ দিয়া নাই। কেতিয়াও তেওঁলোকে কোৱা নাই যে মোক দিয়ক, বেলেগক দিব নালাগে, মোক প্ৰথমে দিয়ক। এই ছটা জনগোষ্ঠীৰ মাজত যে একতা, মই সেই একতাৰ শলাগ লৈছোঁ আৰু তেওঁলোকৰ এই গোটেই দাবী লোৱা ক্ষেত্ৰত যিসকলে নেতৃত্ব লৈছে মই তেওঁলোকৰ শলাগ লৈছোঁ। যিহেতু বিজেপিয়ে যথেষ্ট চেষ্টা কৰিছে সিহঁতৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ, কিন্তু তেওঁলোকে একগোট হৈ থাকে আৰু তেওঁলোককো মই শলাগ লৈছোঁ। আৰু যিসকলে জনজাতি লাভ যিমান আমাৰ সম্প্ৰদায় লাভ কৰিছে তেওঁলোকৰ সকলোৰে মই শলাগ লৈছোঁ যে ছটা জনগোষ্ঠী জনজাতি দাবী কৰা মানুহবোৰে কৈ আছে যে বৰ্তমান যি আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰ কোনো ধৰণে ক্ষতি হ'ব নালাগে। আমাৰ ৰাজনৈতিক দাবীত বেলেগক ক্ষতি কৰিব নালাগে, স্পষ্টভাৱে সকলোৰে মাজত একতা। আৰু এইটোৱে স্থিতি আমাৰ কংগ্ৰেছ দল, আৰু এইটোৱে প্ৰস্তাৱ বাৰম্বাৰ আমি দিলোঁ। আৰু বিভিন্ন জনজাতি নেতাসকলেও কিছুমানে কয় কি যদি আমাৰ ক্ষতি নহয় তেতিয়া আমাৰ আপত্তি নাই। এতিয়া বৰ্তমান চৰকাৰৰ কৰ্তব্য আছিলে যে তেওঁলোকে এনেকুৱা এটা প্ৰস্তাৱ দিয়ক যি প্ৰস্তাৱ সকলোকে আজি নিজৰ মনত যি সন্দেহ, যি শংকা দূৰ কৰিব পাৰে, তেনেকুৱা এটা প্ৰস্তাৱ দিয়ক যি প্ৰস্তাৱ সকলোৱে গ্ৰহণ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰততো ব্যৰ্থ হ'ল। জনজাতিৰ সংখ্যাটো তেওঁলোকে দূৰ কৰিব পৰা নাই। আৰু যিসকলে ছটা জনগোষ্ঠী তেওঁলোকৰ মাজতো প্ৰশ্ন যে ST ভেলী কি নতুন কথা ওলালে, এতিয়া কোনটো জিলা ভেলী আৰু কোনটো জিলা প্লেইন, এতিয়া সেইটো তাৰ মাজতো এটা মানে প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছে। তো মানুহে এতিয়া লাহে লাহে গম পাই গৈছে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে জনজাতিসকলেও নিজৰ অধিকাৰ নাপাব, তেওঁলোকৰ ভূমিবোৰতো আদানীয়ে কিনি গৈ আছে, আৰু ছটা জনগোষ্ঠীও নিজৰ অধিকাৰ তেওঁলোকে লাভ নকৰিব। আমাৰ কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ ছটা জনগোষ্ঠী বা আমাৰ জনজাতি, আমাৰ মাজত একতা, শান্তি, সম্প্ৰীতি আৰু সকলোৰ নিজৰ নিজৰ দাবী, সকলোৰ নিজৰ নিজৰ ৰাজনৈতিক আকাংক্ষা। কাৰ্বিসকলৰ ৰাজনৈতিক দাবী অলপ পৃথক, গাৰোসকলৰ দাবীবোৰ পৃথক, বড়োসকলৰ দাবীবোৰ পৃথক, মিচিংসকলৰ দাবীবোৰ পৃথক। একেৰাহে আমাৰ কোচ ৰাজবংশী, আহোম, মৰাণ, মটক, চুতীয়া, আদিবাসীসকলৰ আৰু বিভিন্ন আৰু দাবীবোৰ আছে। সামাজিক ন্যায় ক্ষেত্ৰত কংগ্ৰেছ দল যিমান চিৰিয়াছ, গালৱানী ডাঙৰীয়া যিমান চিৰিয়াছ, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যিমান চিৰিয়াছ, মই সেই চিৰিয়াছনেছটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিতৰত দেখা পোৱা নাই। তেওঁৰ মাজত এটাই চিৰিয়াছ যে ক'ত মাটি আছে খালী, ক'ত বাগান আছে খালী, মই ক'ত কব্জা কৰিব পাৰোঁ। আৰু মোতকৈ বেছি ভালদৰে ডিব্ৰুগড়ৰ সাংবাদিকখিনি জানিব।